আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম ফাৰ্মাছলৈ। বন্ধুসকল, আপোনালোকে লেবাৰ কাৰ্ডৰ কথা শুনিছেনে? লেবাৰ কাৰ্ড কি, ক'ত বনাব পাৰি, কি কি ডকুমেণ্টৰ প্ৰয়োজন হয় আৰু বনোৱাৰ পাছত কি কি সুবিধা পাব পাৰি, এই সকলোখিনি তথ্যৰ উত্তৰ লৈ মই আহিছোঁ নতুন এটা ভিডিঅ'ৰ জৰিয়তে। বন্ধুসকল, যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি থ'ব, যাতে মোৰ ভিডিঅ'বিলাক আহিলে ন'টিফিকেশ্যনৰ জৰিয়তে আপোনালোকে গম পায়। বলকচোন বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা পুৰণা ডিপাৰ্টমেণ্ট হ'ল মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, আৰু ই হ'ল ভাৰতৰ এটা অন্যতম পুৰণা মিনিষ্ট্ৰী বা মন্ত্ৰণালয়। আৰু ইয়াৰ জৰিয়তে যিসকল সমাজৰ সাধাৰণ ৱৰ্কাৰ্ছ আছে, যিসকল সমাজৰ নিম্ন খাপৰ, যিসকল সমাজৰ দুখীয়া শ্ৰেণীৰ, সেইসকলক প্ৰটেকশ্যন দিবৰ কাৰণে কিছু পৰিমাণে নিৰ্দিষ্ট হাৰত আৰ্থিকভাৱে সহায় কৰি আহিছে, যাতে তেখেতসকলে ভৱিষ্যতে এটা সুন্দৰ ৱৰ্ক এনভাইৰনমেণ্ট গঢ়ি তুলি সমাজত আগুৱাই যাব পাৰে। আৰু ইয়াৰ বাবে তেখেতসকলক বিভিন্ন ধৰণৰ ভকেশ্যনেল ট্ৰেইনিং, স্কিল ডেভেলপমেণ্ট আৰু এমপ্লয়মেণ্ট ক্ষেত্ৰতো সহায় কৰি আহিছে। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে ভালদৰে চাব, যাতে সকলোখিনি কথা পুংখানুপুংখভাৱে বুজি উঠে। এতিয়া কথাটো হ'ল, ক'ত ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব, যিজনৰ বয়স 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু যিকোনো বিল্ডিং আৰু কনষ্ট্ৰাকশ্যনত এবছৰত নাই কমেও 90 দিনৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব। বন্ধুসকল, ইয়াত ৰেজিষ্টাৰ মেম্বাৰ হ'বলৈ হ'লে প্ৰথমতে আপোনালোকে ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰখন আপুনি যোগাৰ কৰি ল'ব লাগিব। আৰু এই প্ৰমাণ পত্ৰৰ ভিতৰত চাৰ্টিফাইড কপি অফ NRC কপি, নতুবা ভেলিড পাছপোৰ্ট, নহ'লে চাৰ্টিফাইড কপি অফ ভোটাৰ লিষ্ট আৰু মাটিৰ পট্টা দিলেও হ'ব। আৰু ওপৰত উল্লেখ থকা ভাৰতীয় নাগৰিকৰ যদি এটাও নাই, তেতিয়া গাঁওবুঢ়া আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট নতুবা ছেক্ৰেটেৰীৰ দ্বাৰা লিখিত প্ৰমাণ পত্ৰ দিলেও হ'ব। দ্বিতীয়তে আপোনালোকে জমা দিব লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, আৰু ইয়াৰ ভিতৰত চাৰ্টিফাইড কপি অফ PRC নতুবা গাঁওবুঢ়া নহ'লে প্ৰেচিডেণ্ট ছেক্ৰেটেৰীৰ দ্বাৰা লিখিত প্ৰমাণ পত্ৰ। ইয়াৰ পাছত আপোনালোকে জমা দিব লাগিব এজ প্ৰুফ চাৰ্টিফিকেট। এজ প্ৰুফ চাৰ্টিফিকেটৰ ভিতৰত প্ৰথমতে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব লাগিব, নতুবা স্কুল চাৰ্টিফিকেট দিলেও হ'ব। এই দুখনৰ ভিতৰত যদি এখনো নাই, তেতিয়াহ'লে মেডিকেল অফিচাৰৰ দ্বাৰা ইছ্যু কৰা চাৰ্টিফিকেট দিলেও হ'ব। চতুৰ্থতে আপোনালোকে জমা দিব লাগিব মিনিমাম 90 দিনৰ কাম কৰা এখন চাৰ্টিফিকেট, আৰু ইয়াৰ বাবে ইণ্ডিভিজুৱেল নাইবা কণ্ট্ৰেক্টৰৰ দ্বাৰা দিয়া চাৰ্টিফিকেট, নতুবা ৰেজিষ্টাৰ্ড কনষ্ট্ৰাকশ্যন ইউনিয়নৰ পৰা লোৱা চাৰ্টিফিকেট, নতুবা কোনো পঞ্চায়তৰ এক্সিকিউটিভ অফিচাৰ নতুবা এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰৰ পৰা দিয়া চাৰ্টিফিকেটখন আপোনালোকে জমা দিব পাৰিব। যিসকলে ভাড়াঘৰত থাকে সেইসকলে ঘৰৰ মালিকৰ পৰা এখন চাৰ্টিফিকেট উলিয়াব লাগিব, আৰু ইলেক্ট্ৰিচিটি বিলৰ সৈতে জমা দিব লাগিব। আৰু যিসকল ব্যক্তিয়ে চাহ বাগান এলেকাত থাকে, তেতিয়া সেই বাগানৰ অথৰিটিৰ পৰা দিয়া নন এমপ্লয়মেণ্ট চাৰ্টিফিকেট এখন জমা দিব লাগিব। আৰু যিজনে আবেদন কৰিব তাৰ 4 কপি পাছপোৰ্ট চাইজ ফটো, আৰু যাক নমিনি ৰাখিব তাৰ 2 কপি ফটোসহ এপ্লিকেশ্যন ফৰ্মৰ লগত গাঁঠি দিব লাগিব। বন্ধুসকল, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত 20 টকা প্ৰতিমাহে মাচুল জমা দি যাব লাগিব, আৰু তাৰ পাছতে আপোনালোকে সুবিধাসমূহ পাব। আৰু পোনপ্ৰথমে আপোনালোকে পাব ডেথ বেনিফিট হিচাপে, যদি মানুহজন স্বাভাৱিকভাৱে মৃত্যু হয় তেতিয়া জমা থকাৰ মাহেকীয়া বৰঙণিৰ সৈতে 15,000 টকা, আৰু যদি মানুহজনৰ এক্সিডেণ্ট হয়, মৃত্যু হয়, তেতিয়া পাব 50,000 টকা উইথ মাহেকীয়া জমা থকা বৰঙণিৰ সৈতে। ইয়াৰ পাছত 2 নম্বৰতে আপোনালোকে পাব মেডিকেল এছিষ্টেঞ্চ, অৰ্থাৎ বেমাৰ আজাৰৰ ট্ৰিটমেণ্টৰ কাৰণে 1000কৈ টকা। আৰু 3 নম্বৰত পাব ডিজেবিলিটি পেঞ্চন, এককালীন 5,000 টকা আৰু মাহে 150 টকাকৈ। চতুৰ্থতে পাব আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে এডুকেশ্যনেল এছিষ্টেঞ্চ, ক্লাছ 1ৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে 1500 টকা বছৰে, ক্লাছ 5 to 7লৈকে 2,750 টকা, ক্লাছ 8 to 10 4,000 টকা, 11 to 12 পাব 7,000 টকা,
আৰু ডিগ্ৰী কোৰ্চৰ কাৰণে পাব আপোনালোকে 10,000কৈ টকা দুবাৰ পাব। আৰু গ্ৰেজুৱেটসকলৰ কাৰণে গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে 20,000কৈ বছৰেকত দুবাৰ পাব। ইয়াৰ পাছত পাব কেছ এৱাৰ্ড। মেট্ৰিক পৰীক্ষাত যদি কোনো ল'ৰা ছোৱালীয়ে ডিষ্ট্ৰিক্টৰ ভিতৰত হায়েষ্ট মাৰ্ক পায় তেতিয়াহ'লে ক্ৰমে 1,000 টকা, 750 টকা, 500 টকা এনেধৰণে আৰ্থিক পুৰস্কাৰ দিব। ইয়াৰ পাছত ৰেজিষ্ট্ৰেশ্যন কৰা যদি 2 বছৰ পাৰ হয় তেতিয়া মহিলাসকলৰ কাৰণে মেটাৰনিটি এছিষ্টেঞ্চৰ কাৰণে অৰ্থাৎ সন্তান জন্ম দিয়াৰ আগত বা পাছত 1,000 টকাকৈ দুবাৰ দিয়া হয় যাতে সন্তানক ভালদৰে কেয়াৰ ল'ব পাৰে। আৰু দ্বিতীয়তে কোনো বেনিফিচিয়াৰী সন্তানক স্কিল ডেভেলপমেণ্ট আৰু চাকৰি ক্ষেত্ৰত সুবিধা হোৱাকৈ টেকনিকেল এডুকেশ্যনৰ কাৰণে 300 টকাকৈ প্ৰতিদিনে পাৰ মেম্বাৰক দিয়া হয়। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ 3 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত কাম কৰিবৰ বাবে সামগ্ৰী টুলছ কিনিবৰ কাৰণে 5,000 টকাকৈ বিনা ইণ্টাৰেষ্টত লোন দিয়া হয়। বন্ধুসকল, এইখিনি পোৱাৰ উপৰিও আৰু বহু ধৰণৰ সুবিধা আছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই কি কি সুবিধা পাব পাৰে তাৰ সম্পূৰ্ণ আপোনালোকে নিজে চাই ল'ব পৰাকৈ লিংকটো দি দিম, আপোনালোকে চাই ল'ব। আৰু বন্ধুসকল, মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।